live. AJYCP long live. Long live, long live. USUKA long live. Long live, long live. Inqilab Zindabad. Zindabad, Zindabad. Inqilab Zindabad. Zindabad, Zindabad. BJP की सरकार हाय हाय. Hi, 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 hi. জাতি আজি রাজপথত এমন তোমার কাম নয় Hi. রাজপথত এমন তোমার কাম নয় BJP सरकार go back. BJP सरकार go back. Go back, go back. Inqilab Zindabad. জিন্দাবাদ জিন্দাবাদ AJYCP long live. লং লিভ লং লিভ USUKA long live. লং লিভ লং লিভ BJP सरकार go back. Go back, go back. सरकार go back. Go back, go back. BJP सरकार go back. Go back, go back. আমি না মানো. Never know, never know. BJP सरकार go back. Go back, go back. Inqilab Zindabad. Zindabad, Zindabad. Inqilab Zindabad. Zindabad, Zindabad. Go go. Go, Go go. go, Go go, go. go. सरकार go back. Go back, go back. এমন তোমার কাম নাই. Come night, come night. BJP सरकार হায় হায়. Hi, 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 hi. Inqilab Zindabad. Zindabad, Zindabad. Go go. Go go. BJP go back. Go back, go back. BJP go back. Go back, go back. আমি না মানো. Never know. Go back, go back. এমন তোমার কাম নাই. Come night, come night. এমন তোমার কাম নাই. Come night, come night. জাতি ধ্বংসিয়ান মানি লোৱা নহ'ব. নহ'ব, নহ'ব। জাতি ধ্বংসিয়ান মানি লোৱা নহ'ব. নহ'ব, নহ'ব। জয় আকৌ. Go, জয় আকৌ. go. BJP go back. Go back, go back. BJP go back. Go back, go back. নোৱা go back. Go back, go back. পুৱাৰ ভাগতে দেখা পাইছো যে সেই বিজেপি ফেচিবাদী চৰকাৰখনে বিৰুদ্ধে এই কাহ যোনটো বলবৎ কৰিলে হুমকাৰ দি থকাৰ পিছত অসমৰ ৰাইজৰ কথা তেওঁলোকে নুশুনিলে সেইকাৰণে আজি আমি উচুকা তৰফৰ পৰা আৰু যুৱ ছাত্ৰ পৰিষদৰ পৰা আজি হাওৰাঘাটত আজি তেওঁলোকৰ 3জনৰ প্ৰতিমূৰ্তি ৰাখ কৰা হৈছে কাৰণ আমি ক'ব বিচাৰোঁ যে কাহ অসমত কেতিয়াও মানি লোৱা নহ'ব আৰু মানি লোৱা নহয় আৰু অসম এখন চৰণীয়া পথাৰ নহয় যোনে তোনে আহি ইয়াত যি টি মই বটলি কৰিব সেইকাৰণে আমি এই আপোনালোকৰ যোগেদি ক'ব বিচাৰোঁ যে এই বিজেপি চৰকাৰ এই বিজেপি মিছলীয়া ফেচিবাদী চৰকাৰ কাৰণ জাতি মাটি ভেটি কোৱা চৰকাৰখনে আজি অসমৰ খিলঞ্জীয়াৰ ওপৰত তেওঁলোকে যোনটো বৰ বৰ অত্যাচাৰ কৰিছে সেইটো আমি কেতিয়াও তীব্ৰতাভাৱে আমি মানে গৰিহণা দিছোঁ আৰু অনাগত দিনত যদি কাহ যদি অতি সোনকালে যদি বাতিল নকৰে তেতিয়াহ'লে আমি তীব্ৰতৰ আন্দোলন হ'ব গণতান্ত্ৰিক আন্দোলন হ'ব তেওঁলোকে যিমান মিলিটাৰী ফ'ৰ্চ যিমান যি নলগাওক কিয় আমি ৰাজপথৰ আন্দোলন আৰু তীব্ৰতৰ কৰিম বুলি আমি আজি এই আপোনালোকৰ যোগেদি এই ৰাজপথ আন্দোলনৰ পৰা তেওঁলোকক হুমকাৰ দিব বিচাৰোঁ এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক আৰু আমি ক'ব বিচাৰোঁ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ যোনটো মই মতালি অসমৰ প্ৰতি তেওঁলোকে অতিয়াই এইটো বন্ধ কৰিব লাগে বুলি আমি আপোনালোকৰ যোগেদি দাবী জনাব বিচাৰিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কাৰ্বি আংলং জিলা ছাত্ৰ উচুকাৰ সৌজন্যত আজি আমি পুতলিকা দাস কাৰ্যসূচীয়ে অনুষ্ঠিত কৰিছোঁ আমি 2019 চনৰ পৰাই গণতান্ত্ৰিক আন্দোলনখন অব্যাহত ৰাখিছিলোঁ কা আন্দোলনত আমাৰ শ্বহীদ হ'ল কা আন্দোলনতে তাৰ বাবে আমি হেমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰিব বিচাৰিছোঁ আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰখনক আমি ক'ব খোজোঁ যে অসমখন এখন চৰণীয়া পথাৰ নহয় যে তেওঁলোকে অসমখনক ডাষ্টবিনৰ দৰে ব্যৱহাৰ কৰিব আমি পূৰ্বৰ পৰাই যুৱ ছাত্ৰ পৰিষদৰ দাবী আছিল যে ইনাৰ লাইন পাৰ্মিট এই ইনাৰ লাইন পাৰ্মিটখন যদি আজি তেওঁলোকে লাগু কৰা হয় তেনেহ'লে বহিৰাগত আজি এই আমাৰ অসমখনত তেওঁলোকে স্থান দিব নোৱাৰিলে হয় সেইকাৰণে আমি কৈ আছোঁ কা আমি কেতিয়াও মানা নাছিলোঁ আৰু নামানো কাখন যদি উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে যদি বেয়া হয় আৰু আপোনাৰ কাৰ্বি আংলঙৰ ডিমা হাছাও আৰু নাগালেণ্ডৰ কাৰণে যদি বেয়া হয় তেনেহ'লে অসমৰ কাৰণে কেনেকুৱাকৈ কাখন ভাল তেওঁলোকে সেই উত্তৰ আমাক দিয়ক আৰু আইনীগত যুঁজো আমাৰ চলি আছে আৰু ৰাজপথৰ আন্দোলনো আমাৰ চলি যাব গণতান্ত্ৰিকভাৱে জয় আই অসম